एक ब्रेड पिज्जा बनाम ब्रेड पिज्जाটো বনোৱা প্ৰসেস বহুত ইজি ইয়াৰ কাৰণে মই ব্ৰেডৰ কেইটামান স্লাইসেস লৈছো সসৰ কাৰণে টমেটো সস আৰু মেয়োনিজ লৈছো টপিঙৰ কাৰণে ক্যাপসিকাম আৰু টমেটো স্লাইসেস লৈছো আৰু কৰ্ন লৈছো ইয়াৰ লগতে মই চীজ আমুলৰ চীজ লৈছো আৰু অৰেগানো লৈছো মই সসটো বনাম এতিয়া মই টমেটো সস অকমান ঢালিছো এতিয়া অকণ ঢালি ন এতিয়া মই টমেটো সস আৰু মেয়োনিজৰ পেষ্ট এটা বনাইছো এতিয়া মই এই পেষ্টটো ব্ৰেডত স্প্ৰেড কৰি দিম এতিয়া মই ক্যাপসিকামটো মই ইয়াত এনেকৈ টপিং দিম ইয়াৰ পৰা মই টমেটো আৰু কৰ্ন দিম এতিয়া মই ইয়াৰ পৰা টপিংখিনি দি দিলোঁ এতিয়া মই এইখিনি টমেটো আৰু ক্যাপসিকাম কৰ্ন দি দিলোঁ এতিয়া মই ইয়াত চীজ দিম এতিয়া মই ইয়াৰ অৰেগানো স্প্ৰিংকল কৰি দিম এতিয়া আমি এই অভেনটো 175 ডিগ্ৰী 10 মিনিটৰ কাৰণে প্ৰিহিট কৰিছো এয়া আমাৰ ফাইনেলি হোমমেড পিজ্জা ৰেডি হৈ গ'ল Thank you for watching.